বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ চেক কৰিব অৰুণোদয়ৰ যিটো ভেৰিফিকেশ্যন হৈ গ'ল অৰুণোদয়ৰ সেই ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনাৰ নামটো প্ৰথম কৰা হৈছে নে আপোনাৰ নামটো লিষ্টত আছে বা নতুনকৈ কাৰোবাৰ নাম সংযোগ কৰা হৈছে নেকি যিসকলৰ লিষ্টত নাম আছে কিন্তু টকা নাপায় বা যিহঁতে আগতে এপ্লাই কৰিছিল অৰুণোদয়ৰ কাৰণে সিহঁতে পইচা পোৱা নাছিল এইবাৰ ভেৰিফিকেশ্যনৰ পিছত তেওঁলোকৰ নামখিনি সোমাইছে নেকি কেনেকৈ চাব মই গোটেইখিনি তথ্য এইখন ভিডিঅ'ত দেখুৱাই দি আছোঁ ইয়াৰ কাৰণে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা কোৱেশ্চন থাকিলে কমেণ্টত সুধিব পাৰে ওকে ইয়াৰ কাৰণে আপুনি মোবাইল বা কম্পিউটাৰত গৈ গুগলত চাৰ্চ কৰিব চিম্পল আপোনালোকে চাৰ্চ কৰিব ওপৰত অৰুণোদয় বুলি মই চাৰ্চ কৰি আপোনালোকক দেখুৱাই আছোঁ ওকে চিম্পল আপোনালোকে ইয়াত টাইপ কৰিব অৰুণোদয় বুলি চাৰ্চ কৰাৰ পিছত এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত ফাৰ্ষ্ট যিটো লিংক আহিব সেইটো লিংকত আপোনালোকে ক্লিক কৰিব ওকে অৰুণোদয় ওকে এইটো লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব তাৰপিছত এটা কথা ইয়াতে মন কৰিব আমি ইয়াতে তিনিটা প্ৰকাৰে আমাৰ নামখিনি আছে নে নাই এইটো চাব পাৰোঁ ওকে প্ৰথমটো হ'ল ভিউ ষ্টেটাছ ইয়াতে আপোনালোকে ক্লিক কৰি চাব পাৰে আৰু দ্বিতীয়টো হ'ল ভিউ বেনিফিচিয়াৰী ষ্টেটাছ ইয়াতে ক্লিক কৰি আপোনালোকৰ নামটো আছে নে নাই চাব পাৰে ওকে আৰু এটা প্ৰচেছ আছে এইটো হ'ল আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি এটা চাব পাৰে গতিকে আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিলে ইয়াতে নামটো নাহিব পাৰে গতিকে মই গোটেইখিনি প্ৰচেছ এইখন ভিডিঅ'ত দেখুৱাই দি আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি এবাৰ চিম্পল আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি চাৰ্চ মোবাইল নাম্বাৰত ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত অলপ টাইম ৱেইট কৰিব চাব ইয়াতে আপোনাৰ নামটো আহি যাব ওকে যদি নামটো থাকে এইটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকে তেনেহ'লে আপুনি এক কাম কৰিব ওপৰত আপোনাৰ একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব তাৰপিছত ফিৰে শ্বেয়াৰ টু ভেলিডেট ইয়াতে ক্লিক কৰি দিব আপোনাৰ ডিটেইলছখিনি আহি যাব নহ'লে আপুনি এক কাম কৰিব বেনিফিচিয়াৰী নাম্বাৰ যিটো আছে এইটো ইয়াৰ পৰা আপোনালোকে কপি কৰি ল'ব কপি কৰাৰ পিছত আপোনালোকে চিম্পলি এইটো গো বেক টু হোম লিখা আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব তলত আছে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ বুলি তাতে আপোনালোকে ক্লিক কৰিব ওকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব তাৰপিছত যিটো নাম্বাৰ আপোনালোকে কপি কৰিলে বেনিফিচিয়াৰী নাম্বাৰ এইটো ইয়াতে আপোনালোকে পেষ্ট কৰি চাৰ্চত ক্লিক কৰি দিব ওকে যেতিয়া আপুনি চাৰ্চত ক্লিক কৰিব ইয়াৰ ডিটেইলছখিনি ইয়াতে আহি যাব তাৰ নাম আছে নে নাই ভেৰিফাইড আছে নে নাই আৰু কিমানখিনি কিস্তি পাইছে ওকে ডিটেইলছ এড্ৰেছখিনি ইয়াতে আহি যাব এইটো হ'লে প্ৰথম এটা উপায় আপুনি চেক কৰা আপোনাৰ নামটো আছে নে নাই যদি থাকে এনেকৈ ওলাই আহিব আৰু এটা প্ৰচেছ আছে আপোনালোকে হোমত আহিব হোমত আহি আপোনালোকে চিম্পল তললৈ স্ক্ৰল কৰিব আৰু ইয়াতে লিখা আছে আপোনালোকে চাব ভিউ ষ্টেটাছ বুলি ওকে চিম্পল আপোনালোকে ভিউ ষ্টেটাছত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু 10 বুলি লিখা আছে সেইটো 50 কৰি ল'ব ওকে একেবাৰে 50 জনৰ নাম আপুনি চাব পাৰে এনেকৈ 50 কৰিলে তাৰপিছত এটা কথা মন কৰিব আপোনালোকে চিম্পল ওপৰত নামটো চাৰ্চ কৰিব পাৰে নাম চাৰ্চ কৰি আপোনালোকে নামটো ওলাই ল'ব পাৰে এটা মন কৰিব আৰু এটা কথা ইয়াতে নামখিনি বহুতৰ ভুল থাকে এইখন নাম চাৰ্চ কৰিলে এইটো নোলায় বহুতৰ নাম ভুলকৈ আপোনালোকৰ এটা টাইপিং কৰা আছে সেইকাৰণে আপোনালোকে চিম্পল নেক্সটত ক্লিক কৰি থাকিব ওকে যদি নামটো বিচাৰিব লাগে নেক্সটত ক্লিক কৰি গোটেইখিনি লিষ্ট আপুনি চাই ল'ব পাৰে নামটো বিচাৰি পোৱাৰ পিছত আপোনালোকে চিম্পল কি কৰিব ইয়াৰ পৰা বেনিফিচিয়াৰী নাম্বাৰটো কপি কৰিব আপুনি যিটো নাম বিচাৰি আছে বিচাৰি পালে বেনিফিচিয়াৰী নাম্বাৰটো কপি কৰিব তাৰপিছত আপোনালোকে হোমত আহিব হোমত আহি আপোনালোকে চিম্পল ইয়াতে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ওকে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ ক্লিক কৰি ইয়াৰ পৰা আকৌ আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব আৰু সেই বেনিফিচিয়াৰী নাম্বাৰটো ইয়াতে পেষ্ট কৰি দিব ওকে পেষ্ট কৰি আপোনালোকে চিম্পল চাৰ্চত ক্লিক কৰিব এইটো আপুনি মোবাইল দিও কৰিব পাৰে ওকে তাৰপিছত চাব ইয়াতে গোটেইখিনি তথ্য আপোনালোকৰ আহি যাব আৰু কেইটা কিস্তি পাইছে গোটেইখিনি আপুনি ইয়াৰ পৰা চাব পাৰে ওকে আৰু ষ্টেটাছটো এক্টিভ আছে নে নাই গোটেইখিনি ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰে আৰু এটা কথা আৰু কিমান টকা পাইছে এইটো চাবৰ কাৰণে আপোনালোকে তলত চাব ইয়াতে লিখা আছে আপোনালোকৰ মান্থটো আৰু কি কয় ৰেফাৰেঞ্চ নাম্বাৰটো ওকে যেতিয়া মান্থ আৰু ৰেফাৰেঞ্চ নাম্বাৰটো যেতিয়া লেখা থাকিব তেতিয়া ভাবিব যিকেইটা মান্থ লিখা আছে আৰু যিকেইটা ৰেফাৰেঞ্চ নাম্বাৰ লিখা আছে সেইকেইটা মাহৰ সেই টকাখিনি পাইছে গতিকে আজি ভিডিঅ'ত এইখিনি যদি ভিডিঅ'খন ভাল লাগি থাকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব